দাদা এইফালে চাই দিব দাদা এইফালে চাই দিব নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো কিছু ব্যতিক্ৰম হ'বলৈ গৈ আছে মই ভিডিঅ'টো আৰম্ভণিতে কিছু কথা কৈ ল'ব বিচাৰিছো মোক কালি দুলিয়াজনৰ পৰা এটা ফোন কৰিলে এজন দাদাই মই তেখেতক কেতিয়াও লগ পোৱা নাই তেখেতে ক'লে যে তোমাৰ নিউজবিলাক আমি ফেচবুকৰ জৰিয়তে চাই আছো আৰু গহপুৰত যেতিয়া বহুত বানপানী হৈছে আৰু গহপুৰৰ প্ৰায় 300 মান পৰিয়ালক আমি কিছু খাদ্য সামগ্ৰী দি সহায় কৰিব বিচাৰো আৰু মই তেখেতকৰ যি মোক ক'লে মই তেওঁলোকক আদৰণি জনালো আৰু আজি ৰাতিপুৱা প্ৰায় 5:30-6 মান বজাত আমাৰ ঘৰত তেখেতলোক পালেহি দুলিয়াজনৰ পৰা প্ৰায় 50 মান ব্যক্তি আৰু তেওঁলোকক মই গহপুৰৰ 3টামান স্থানলৈ লৈ আহিছো প্ৰথম আহিছো আমি সোণাপুৰলৈ আৰু আমি যিহেতু এতিয়া সোণাপুৰত আছো আৰু এই গাঁওখনৰ পৰিৱেশটো আৰু সেই দুলিয়াজনৰ পৰা অহা দাদাসকলৰ লগত আমি কিছু কথা পাতিম তেওঁলোকে ইমান এটা ভাল কাম কৰিছে আপোনালোকে ভিডিঅ'টো চাই থাকক লাইক কৰক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সেই দাদাসকলক আশীৰ্বাদ প্ৰদান কৰক বলক আমি ভিডিঅ'টো আৰম্ভ কৰো চাওক মানুহৰ ঘৰৰ বাহিৰত কিমান পলহ এবাৰ মন কৰক আজি ইয়াত বানপানী হৈ যোৱা প্ৰায় এসপ্তাহ পাৰ হৈছে কিন্তু এতিয়াও মানুহৰ ঘৰৰ ভিতৰত বাহিৰত এতিয়াও পলহ আছে আৰু এই গাঁওখনৰ বেছিভাগ মানুহে কৃষক আৰু এই কৃষকসকলৰ এতিয়া প্ৰায় হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া কেৱল বালি আৰু পলসৰ তলত আপোনাক নামঘৰ দেখাইছো এই নামঘৰ ভাগৰ ভিতৰত আপোনালোকে মন কৰক ইয়াত পলস ইয়াৰ ভিতৰতে আচলতে প্ৰবল সোঁত বৈছিল আৰু আমি যিহেতু এতিয়া সোণাপুৰত আছো মই পৰিৱেশটো দেখাইছো এয়া হৈছে সোণাপুৰৰ পৰিৱেশ আৰু সদূৰ দুলিয়াজনৰ পৰা কেইজনমান দাদা ওলাই আহিছে তেওঁলোকক সহায় কৰিবলৈ মই দেখাইছো ইয়াত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰিছে মই সম্পূৰ্ণ পৰিৱেশটো দেখাইছো আৰু মোৰ লগত ভাৰ্গৱ দা আছে ভাৰ্গৱ দা মই আপোনাৰ ওচৰলৈ আহিছো আপুনি যিটো মোক কালি ফোন কৰিছিলে আমাক কেতিয়াও চিনাচিনি নাই আমাৰ কেতিয়াও আমি লগ পোৱা নাই আপুনি মোক ফেচবুকৰ জৰিয়তে চিনি পাই ফোন কৰিছিলে কওকচোন আপোনাৰ কি উদ্দেশ্য লৈ আগবাঢ়ি আহিছে আচল কথা প্ৰথমতে মই স্পেচিয়েলি মই আচলতে তোমাক মই ধন্যবাদ দিছোঁ এটা কাৰণে যে আমাৰ এটা সপোন আৰু আমি সাধাৰণতে আজি প্ৰায় 6 বছৰ 7 বছৰমানৰ পৰা এটা কাম কৰি আছোঁ যেতিয়াই বানপানী হয় তেতিয়াই সেই বানপানী হোৱা ৰাইজৰ কাষত গৈ আমি থিয় হওঁগৈ আৰু থিয় হওঁ মানে আচলতে এনেকুৱা এটা জেগা বিচাৰোঁ যিডোখৰ জেগাত আচলতেই মানুহে প্ৰকৃততে সেই মানুহখিনিয়ে যি সুবিধা পাব লাগে সেই সুবিধা হয়তো চৰকাৰৰ ফালৰ পৰা হওক বা অন্যান্য সংগঠনবিলাকে যিবিলাকে দিবৰ কাৰণে আহে তেওঁলোকেও আচলতে দিবলৈ নহা কাৰণটো হ'ল হয়তো তেওঁলোকৰ পথটো দুৰ্গম তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ থাকে তেওঁলোকৰ সেই অঞ্চলটোলৈ যাবৰ কাৰণে অসুবিধা হয় যাৰ কাৰণে সন্মুখত যিবিলাক মানুহক পোৱা হয় একেবিলাক মানুহকে সাধাৰণতে পাকেপতি বৰ্ণাঢ্যসকলক আচলতে বানপীড়িত হিচাপে যিসকলে সাহায্য লৈ আনে সেই সাহায্য দি থৈ যায় কিন্তু আমাৰ কথাটো আচলতে সাহায্য নহয় আমাৰ কথাটো হ'ল বিপদৰ সময়ত আমি মানুহ হিচাপে আমাৰ যিটো ধৰ্ম মানৱ ধৰ্ম সেইটো পালন কৰিবৰ কাৰণে সেই মানুহসকলক খবৰ কৰাৰ লগতে আমি আচলতে তেওঁলোকক মাত লগাবৰ কাৰণে আহোঁ আৰু মাত লগাবলৈ আহোঁতে আচলতে অসমীয়া মানুহৰ এটা পৰম্পৰা আছে মানুহৰ ঘৰলৈ গ'লেও হাতত কিবা এটা লৈ যায় গতিকে আমি যিহেতু ইমান দূৰৰ পৰা ইয়ালৈ আহিছোঁ গতিকে সামান্য কিবা কিবি সামগ্ৰী আমি আচলতে আমাৰ ফালৰ পৰা খাদ্য সামগ্ৰী এইখিনি আমি চাউল দাইল মিঠাতেল আলু পিঁয়াজ আচলতে নিত্য যিখিনি প্ৰয়োজনীয় সামগ্ৰী বিস্কুট গাখীৰৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালীৰ কাৰণে আনিছোঁ তেনেধৰণে সামান্য কাপোৰ আনিছোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে নতুন কাপোৰ আনিছোঁ এইবিলাক বস্তু লৈ পিনি আমি আচলতে দুলিয়াজানৰ পৰা প্ৰায় 9 ঘণ্টা এটা ৰাস্তা 9 ঘণ্টা দূৰত্বৰ এটা ৰাস্তা অতিক্ৰম কৰি গোটেই নিশা আচলতে টোপনি ক্ষতি কৰি পিনি আমি আহিছোঁ আচলতে সেই টোপনি ক্ষতি কৰিছিলোঁ ভাগৰ লাগিছিলে কিবা লাগিছিলে এই ঠাইডোখৰত অহাৰ লগে লগে আচলতে সকলো পাহৰি গৈছোঁ প্ৰথম কথা মানুহবিলাক মানে খুব সহজ মনৰ হয় আৰু যিডোখৰ জেগাত আহি পিনি আচলতে গোটেই জেগাডোখৰৰ ৰূপটো যিটো দেখিছোঁ সেই ৰূপটো দেখি আচলতে হয়তো চাগে ঘৰত টোপনি নাযাব কাৰণ আমি প্ৰেক্টিকেলি বানপানী কি বস্তু আমি নিজৰ চকুৰ আগত আমি দেখিছোঁ আৰু আমাৰ অঞ্চলত বানপানী যদিও নাই হোৱা আজি 7টা বছৰ বানপীড়িত ৰাইজৰ লগত জড়িত হৈ আছোঁ মাজুলীৰ পৰা আৰম্ভ কৰি লখিমপুৰ ধেমাজি এইবিলাক ঠাইলৈ যাওঁ আৰু বানপানী হৈ থকা অৱস্থাত আমি প্ৰেক্টিকেলি যাওঁ আজি 40জন ল'ৰা আহিছোঁ আচলতে এটা কাৰণে আহিছোঁ যদি কাৰোবাক কিবা কৰিব লগা হয় যদি কাৰোবাৰ ঘৰ দুৱাৰ কিবা যদি এনেকুৱা এটা অৱস্থা হৈছে হয়তো একেবাৰে ভাঙি ছিন্ন বিচ্ছিন্ন হৈছে সেইখিনিও সহায় কৰিম আমি মুঠতে আমাৰ টাৰ্গেট আছে 300 আৰু এতিয়ালৈকে 87 ঘৰ আচলতে ইয়াত হৈ আছে আৰু এটা অঞ্চল আচলতে তোমাৰ ওপৰতে আশা কৰিম তুমি আচলতে এনেকুৱা এটা অঞ্চল আমাক নিৰ্বাচন কৰি পুনৰ দিবা যিটো অঞ্চললৈ আমি যাম প্ৰায় বিভিন্ন অঞ্চলত বানপানী হৈছিলে আমি সবলৈ যাব নোৱাৰিম আমি আৰু দুটামান স্থানলৈ যাম আৰু আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক গোটেই সমাজ যিটো বৃহত্তৰ মহমাৰী যুৱ সমাজ আৰু যি ই ৰিক্সা এছ'চিয়েশ্যন সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেখুৱাইছোঁ ইয়াত
সুদূৰ দুলীয়াজনৰ পৰা প্ৰায় 50 জন কি ক'ব বিচাৰিব? ডাঙৰখিনি আঁতৰি দিয়ক, সৰু ল'ৰা ছোৱালীখিনি পঠিয়াই দিয়ক। আমি আজি সুখী হৈছোঁ কিয় মানে দুলীয়াজনৰ পৰা আমাৰ এই সোণাপুৰ পানীয়ে ভঙা মানুহখিনিক কিবা এটা সাহায্য দিবলৈ আহিছে। আমি নথৈ আনন্দ পাইছোঁ আৰু তেওঁলোকক ধন্যবাদ দিছোঁ। ডাঙৰখিনি আঁতৰাব দেই, সৰু ল'ৰা ছোৱালীবিলাক লাইন হ'ব। এই দুৰ্গত ৰাইজক যিখিনি সহায় শুশ্ৰূষা কৰিব ভগৱানৰ কাৰণে তেখেতসকলক আৰু মংগল কৰি তেখেতসকলক দীৰ্ঘায়ু আৰু প্ৰদান কৰি জীৱৰ সেৱা কৰিবৰ কাৰণে মানৱ সেৱা কৰিবৰ কাৰণে তেখেতসকলক যাতে মনোবল দিয়া প্ৰস্তুতি দিয়ে আৰু আয়ুষ্মান কৰি যাতে ৰক্ষা কৰে এইখিনি প্ৰাৰ্থনা কৰি